নমস্কাৰ বন্ধু বান্ধৱীসকল, হৰ ঘৰ কি তিৰংগা চাৰ্টিফিকেটখন কেনেদৰে এপ্লাই কৰিব এই ভিডিঅ'টোত ভালদৰে চাই লওক। 75 আজাদী কা অমৃত মহোৎসৱ হৰ ঘৰ কি তিৰংগা চাৰ্টিফিকেটখন এনেদৰে এপ্লাই কৰিব। ইয়াতে ক্লিক কৰি দিব প্ৰথমতে, তাৰপিছত ইয়াত নামটো লিখি দিব ধুনীয়াকৈ। তাৰপিছত ইয়াতে ফটোটো আপলোড কৰিব, নিজৰ ফটোটো আপলোড কৰিব ধুনীয়াকৈ, পাছপৰ্ট ফটো। ইয়াতে ক্লিক কৰি দিব, তাৰপিছত ইয়াতে ক্লিক কৰি দিব, তাৰপিছত লোডিং হ'ব অলপমান টাইম। ইয়াতে হৈ গৈছে লোডিং। তাৰপিছত এনেদৰে চাৰ্টিফিকেটখন আহি যাব। এইখন প্ৰিণ্ট কৰি ধুনীয়াকৈ ঘৰত ৰাখি থৈ দিব। এইখনে হৈছে আপোনাৰ চাৰ্টিফিকেট, হৰ ঘৰ কি তিৰংগা চাৰ্টিফিকেট।